নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰেম আৰু জীৱনলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত স্পেচিয়েল আৰু ইম্পৰ্টেণ্ট হ'ব, কাৰণ ভিডিঅ'টোত আজি আলোচনা কৰিম এনে বয়ফ্ৰেণ্ডৰ বিষয়ে যি বহুত ডিফাৰেণ্ট, ইউনিক আৰু স্পেচিয়েল হয়। এই ভিডিঅ'টোৰ কথাখিনি ল'ৰা আৰু ছোৱালীৰ সমান ৰূপত ব্যৱহাৰ কৰিব পাৰে। সকলোৱে ভিডিঅ'টোৰ কথাবোৰ নিজৰ লগত মিলাই চাব, আৰু যদি ভিডিঅ'টোৰ কথাবোৰ নিজৰ লগত মিলিছে তেনেহ'লে কেতিয়াও নিজক চেঞ্জ নকৰিব, আৰু যদি নিমিলেও তেনেহ'লে এনেকুৱা হ'ব চেষ্টা কৰিব বুলি আশা কৰিলোঁ। আৰু মই সেই ছোৱালীসকলক উদ্দেশ্যি কওঁ, ভিডিঅ'টোৰ কথাখিনিৰ দৰে যদি নিজৰ বয়ফ্ৰেণ্ড পাইছে তেনেহ'লে তেওঁলোকতকৈ লাকি আৰু কোনো নাই। যদি কথাবোৰ মিলাও নাই তেনেহ'লে অলপ সাৱধানে চলিব। বন্ধু বান্ধৱীসকল, আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম পইণ্টটো হৈছে নিজতকৈ বেছি বিশ্বাস কৰা। আজিকালিতো ল'ৰাবোৰে ছোৱালীক বিশ্বাসত ল'বই নোৱাৰে সহজে। সকলোতকৈ বেছি ডাউটহে কৰে। কাৰোবাক যদি হাঁহি মাৰি মাতেও নাইবা কাৰোবাক ঘূৰিও যদি চায়, তেতিয়া সৰু সৰু কথাতে বয়ফ্ৰেণ্ড এজনে সন্দেহ কৰিব লয়। তেনেকুৱাত বিশ্বাস ভৰসা বোলা কথা নোহোৱা হৈ পৰে। যদি আপোনাৰ লাইফত এনেকুৱা এজন ব্যক্তি আছে যিয়ে নিজতকৈ বেছি আপোনাক বিশ্বাস কৰে, আপোনাক যিকোনো কথাত অলপতে বাধা বা খং কৰি আপোনাক গালি নিদিয়ে, আপুনি য'ত হেপী হয় তাতে তেওঁ যদি হেপী হয়, তেনেহ'লে আপুনি জানি ল'ব যে তেওঁতকৈ আৰু ভাল ল'ৰা আপুনি ক'তো নাপায়। ইয়াৰ পিছৰ পইণ্টটো হ'ল ফিজিকেল হোৱা জিদ নকৰা। হয় বন্ধুসকল, বহুত কাৰেক্ট হয় এই পইণ্টটো। আজিৰ দিনত প্ৰায় ল'ৰাই ফিজিকেল হ'বলৈ জিদ বা জোৰ কৰে। কিছুমান ফিজিকেল হ'বলৈও ৰিলেশ্যন এটা বনায়, আৰু যেতিয়া ফিজিকেল হয় তেতিয়া ৰিলেশ্যনটো ব্ৰেকআপ কৰাটো দেখা যায়, আৰু পিছত ছোৱালীজনীৰ জীৱনটো দুখেৰে ভৰি পৰে। আৰু এই কথাটো ধ্যান দিব যে আপোনাৰ বয়ফ্ৰেণ্ডে ফিজিকেল হ'বলৈ নাই কোৱা বা জিদ কৰা নাই বুলি যে তেখেতে নিবিচাৰে। তেখেতে ক'ব, কিন্তু বাৰ বাৰ নকয় আৰু জোৰ নকৰে, আৰু এনে ল'ৰাই বেষ্ট হয়। ইয়াৰ পিছৰ পইণ্টটো হ'ল যে নিজৰ ভাগৰ পৰা ভগাই খোৱা। এই পইণ্টটোত বহুত ইম্পৰ্টেণ্ট হয়। যেতিয়াই তেওঁ নিজৰ খোৱাৰ পৰা আপোনাক খুৱাই নিজৰ কথা নাভাবি, তেনেহ'লে এই কথা জানি ল'ব যে তেওঁ নিজে নাখায়ো নিজৰ পৰা আপোনাক খুৱাব। এনে ল'ৰাই কেতিয়াও আপোনাক দুখত পৰিব নিদিয়ে। ইয়াৰ পিছৰ পইণ্টটো হ'ল সকলোকে লগত লৈ সমানে চলা। যি ল'ৰাই আপোনাক কয় সকলোক বাদ দিব পাৰিম, তোমাৰ বাবে ঘৰ সমাজ কোনো মতলব নাই মোৰ, কেৱল তুমিয়ে মোৰ লগত থাকিলে হ'ল, এনেকুৱা কথা ল'ৰাৰ পৰা সাৱধানে চলিব। ধ্যান ৰাখিব, এনে ল'ৰাই কেতিয়াও সুখ দিব নোৱাৰে। এই মৰম খন্তেকীয়া হয়। যি ল'ৰাই গাৰ্লফ্ৰেণ্ড, ঘৰ, সমাজ সকলোকে সমানে নি গাৰ্লফ্ৰেণ্ডক পলুৱাই নিয়া কথা নকৈ সকলোৰে আগত পত্নী হিচাপে স্বীকৃতি দিব পাৰে, ফেমিলি ছাপোৰ্ট লৈ, সেই ল'ৰাই বেষ্ট আৰু ইউনিক হয়। কাৰণ সকলোকে লগত লৈ আগুৱাই যোৱা কিমান কঠিন সকলোৱে জানে, আৰু যিয়ে এই কঠিন কাম কৰিবলৈ সাহস ৰাখে তেওঁৱে এজন ভাল পতি হিচাপে পৰিচিত হয়। এনে ল'ৰাই সদায় সুখী ৰাখে আৰু যিকোনো প্ৰব্লেম ছল্ভ কৰিব পৰাটো ক্ষমতা ৰাখে। এইবাৰ আহিছোঁ আমি লাষ্ট পইণ্টত। যি ল'ৰাই আপুনি একো নোকোৱাকৈ আপোনাৰ মনৰ কথা জানিব পাৰে বা বুজি পায়। এনে ল'ৰাই আপুনি একো নোকোৱাকৈ লাইফৰ যি প্ৰব্লেমেই নাহক কিয় প্ৰব্লেম ছল্ভ কৰিব পৰা ক্ষমতা ৰাখে। আৰু মই ভাবোঁ এনে ল'ৰাক আজিৰ দিনত পোৱাটো বহুত ভাগ্যৰ কথা। বহুত লাকি হয় সেইসকল ছোৱালী যিসকলে এনে গুণৰ অধিকাৰী ল'ৰা পায়। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'ৰ কথাখিনি বুজিব পাৰিছে। যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। বাই বাই এণ্ড টেক কেয়াৰ।